হাই বুলি কৈ দিয়া হাই বাঘ মাতিছানে বাঘ মাতিছানে বাঘ মাতিছানে বাঘ মাতিছানে তুমি ঘৰত ৰাজহুৱা সভা আছে এইফালে পূৰা খাওঁ খাওঁ কৰি থাকে মানে এনি টাইম হা কি কৰি আছা ব্ৰাছ লোৱা মোডালটো লগোৱা অকণমান কলগেট সকলোকে গুড মৰ্ণিং এইফালে গুড মৰ্ণিং যেতিয়া গুড মৰ্ণিং এইফালে ৰাতিপুৱাই ওলাইছোঁ ঘৰলৈ বুলি আজি ঘৰলৈ বুলি মানে যিহেতু মাহঁতৰ ঘৰলৈ আহিছিলোঁ শাহুমাৰ ঘৰলৈ আৰু এইফালে তাকে এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু যিহেতু নামঘৰত ৰাজহুৱা সকাম আছে আজি তাৰে সকামৰ কাৰণেও সকলোখিনি এতিয়া গোটেইকেইটা গৈ মেলি আকৌ যাবগৈ লাগিব জানহেতু যাব যিহেতু তাইও চাকি এগছ দিবলগীয়া আছে ভিডিঅ'টো দেখাই যাম কণ্টিনিউ কৰি থাকিব চাই থাকিব ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মানে গাইছ এইফালে আমাৰ ঘৰলৈ মাহঁতৰ ঘৰৰ পৰা বৰ এটা বেছি দূৰ নহয় যিহেতু আহি পালোহি ঘৰ দাদা আমি ঘৰত পাই গ'লোহি হয় ন হা আমি ঘৰ পাই গ'লোহি ন আৰু মানে ইহঁতি ফটাফট নামঘৰলৈ ওলাই মেলি লৈছে যিহেতু মা মানে নাম বহিলে চাকি জ্বলাব নোৱাৰিবও পাৰে তো সেইকাৰণে জানে মানে চাকি এগছ সোনকালে দিবগৈ লাগে তো তাৰ কাৰণে নবৌ আহি বহি আছেহি আৰু এইফালে মাহেঁতো পূৰা ৰেডি হৈ ল'লে তো বাহিৰতে ৰ মই বাহিৰতে কৈ দিম দিছা দিছা মুখত এইবোৰ কিয় দিছে চাওঁ মুখত এইবোৰ কিয় দিছে চাওঁ এইবোৰ কোলা কোলা কি তুমি দে হাই দি দিয়া হাই দি দিয়া হাই দিয়া হাই দি দিয়া হাই হাই বুলি কোৱা হাই বুলি কোৱা বাঘ মাতিছানে বাঘ মাতিছানে বাঘ মাতিছানে বাঘ মাতিছানে তুমি পুতু 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 যোৱা বাৰ লগত খেলাগে যোৱা ঘৰতে মানে এইফালে দেখিছেনে ঘৰতে মানে এইফালে গাহৰি দানা বনাই থাকিবলগীয়া হৈছে আৰু যিহেতু মাহেঁতো গ'ল মানে নামঘৰলৈ গৈছে মানে কি হৈছে আজি আমাৰ নামঘৰত ৰাজহুৱা সভা আছে আপোনালোকে দেখিছেনে আমাৰ বসন্তী দুটা একদম এইফালে পূৰা খাওঁ খাওঁ কৰি থাকে মানে এনি টাইম ইয়াৰ স্বাস্থ্যটো ইমান এটা ভাল নহয় ইয়াক লিভাৰ দৰৱ খুৱাবলগীয়া হৈছে ইয়াৰ অকণমান ঠিকে আছে গ্ৰোথটো আহিছে লাহে লাহে সেইটো কাৰণে দানা বনাই থাকিবলগীয়া হৈছে তো গাইজ বহুদিনৰ মূৰত আচলতে ভিডিঅ'বোৰ দিয়া হৈছে তো ভালকৈ দিব পৰাও নাই তো তাৰ কাৰণে বহুত দুখিত তো ভিডিঅ'বোৰত মৰম দিব হেই টুগুলু আজা 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 তো আৰু মানে গাইছ মানে এইফালে বেটেৰীখনো মানে অলপ প্ৰব্লেম দিছে যিহেতু অলপ বেটেৰী মানে দুটা এইফালে দুটা বেটেৰী মানে ডেমেজ হৈ গ'ল তো তাকে বেটেৰীও লগাব লাগে তো সেইকাৰণে আজি এইকেইদিন মানে বৰ এটা ভালকৈ ভাড়া চাড়াও মাৰিব পৰা নাই তো ডিলাৰত কথা বতৰা পাতি আহিলত কৈছিলে যে বেটেৰীকেইটা দি দিম বুলি তো এইকেইটা বেটেৰী মানে দুটা বেটেৰী ইফালে এটা আৰু এইফালে এটা বেটেৰী মানে ডেমেজ হৈ গ'ল তো তাকো এখন যেতিয়া যিহেতু নেকি বহি থাকিলে মানে কি হয় ঘৰখন চলিবলৈ বহুত প্ৰব্লেম হৈ যায় তো সেইটো কাৰণে এইখন বহায়ো থ'ব নোৱাৰোঁ যিহেতু এইখনৰ পৰাই সমস্তখিনি ঘৰ চলা মেলাৰ পৰা আদি কৰি ল'ৰা বেটা স্কুলৰ ফিজে চিজে সম্পূৰ্ণখিনি কালেকশ্যন কৰিবলগীয়া হয় তো তাকে কি হয় কি নহয় একো ভাবিয়ে পোৱা নাই যিহেতু হাততো বৰ এটা পইচা পাতি নাই তো তাকে এইফালে ৰঙা বসন্তীও বেয়া হৈ আছে সেইফালে ডাঙৰ গাড়ীও ভাড়া নাই ঘৰত পেলাই থৈ দিছোঁ বহুদিনৰ মূৰত আমি দুটা এনেকৈ বহিছোঁ আজি মানে কিমান বছৰৰ মূৰত বহিছোঁ বাৰু এনে তোমাৰ আন্দাজ
কিমান বছৰ মূৰত এনেকৈ মানে অকণমান টাইম এক্সপেণ্ড কৰিছোঁ আমি দুটাই নাই পাহৰি গ'লা মানে ইমান দিনেই আমি দুটাই এনেকৈ টাইম এক্সপেণ্ড কৰা নাই যিহেতু তাই পাহৰি গৈছে আৰু এনেকৈ টাইম এক্সপেণ্ড কৰি ভালো লাগে ন মন যায় কেতিয়াবা যিহেতু এইফালে বেটেৰীখন যে এই বেটেৰীখন চলাই আমি এনেকৈ টাইম এক্সপেণ্ড কৰিবলৈ সময় নোপোৱা হৈ গ'ল আৰু যিহেতু নিজৰ পেটৰ ভাতমুঠিৰ কাৰণে কৰিবই লাগিব এইখন চলাই তাকে জানৰ লগত মানে মই টাইমেই দিব পৰা নাই আজিলৈকে মানে প্ৰায় 1.5 বছৰমান এনেকৈ ভালকৈ বহি কথাই পতা নাই নেকি তো সেইটো কাৰণে ভাবিলোঁ আজি অকণমান সময় দিওঁ আৰু জানৰ যিহেতু গাটো ভাল নাছিলে আৰু সেইটো কাৰণে ভাবিলোঁ তাইকো অকণমান থেৰাপি দি আনো আৰু থেৰাপি যিহেতু দিবলৈ আনিলোঁ আৰু তাইও মানে বহুত উইক হৈ আছে আৰু সেইটো কাৰণে ভাবিলোঁ এই বাইদেউজনীৰ ওচৰতে অকণমান থেৰাপি দিয়াই নিওঁ তো তাকে বাইদেউজনীও অকণমান থেৰাপি দিলে আৰু তাকে অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোত যদি নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকৈ এতিয়াও বেছি দেৰি নকৰোঁ যিহেতু 1 ঘণ্টা থেৰাপি দিয়াৰ পিছত আকৌ ঘৰলৈ যাবগৈ লাগিব তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আকৌ লগ পাম টাটা বাই বাই গুড নাইট